Hello friends, welcome to my channel Hima's Recipes and Blogs. আজি মই আপোনালোকক জলফাইৰ জলা আচাৰটো কেনেকৈ বনায় জলফাইৰ আচাৰ সেইটো মই আপোনালোকক দেখাবলৈকে বিচাৰিছোঁ। তাৰ বাবে মই জলফাই আধা কেজি লৈছোঁ আৰু এইখিনি মই কাটি টুকুৰা টুকুৰি কৰি পেলাই লৈছোঁ আৰু হালধি নিমখ সানি দুদিনমান মই ৰ'দত দি অলপ শুকাব লাগিব। তাৰে পাছত মই আপোনালোকক আচাৰটো কি কি মছলা দিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ এই জলফাইখিনি এতিয়া শুকাই গ'ল, দেখিবলৈকে পাইছে, পানী নাই ইয়াত, একেবাৰে শুকান কৰি লোৱা নাই, পানীটো নোহোৱা কৰি লৈছোঁ। আৰু তাৰ বাবে কি কি লাগিব আচাৰখিনিৰ বাবে মই আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে লৈছোঁ মই আধা চামুচ পাঁচফোৰণ, এয়া হ'ল গোটা জিৰা 1 চামুচ, এয়া চফ ল'লোঁ 2 চামুচ, আৰু জনি ল'লোঁ 1 চামুচ, গোটা ধনিয়া ল'লোঁ 2 চামুচ, কালজিৰা 1 চামুচ, আৰু এইফালে লৈছোঁ চিলি ফ্লেক্স 2 চামুচ। ৰং আনিবৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়া 2 চামুচ আৰু 2 চামুচ ভিনেগাৰ আৰু নিমখ লৈছোঁ। আনহাতে কেঁচা জলকীয়া মই কুটি লৈছোঁ আৰু মিঠাতেল 1 কাপ লৈছোঁ। এতিয়া এই গোটেই মছলাখিনি মই আগতে এই পেনত অলপ শুকানে ভাজি লৈ মিক্সিত গুড়া কৰোঁ। তাৰে পাছত মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই কেৰাহী এটাত তেল 1 কাপ, এই কাপটো দি মই 1 কাপ তেল মই গৰম হ'বলৈকে দিছোঁ। এইখিনি গৰম হ'লে তাতে মই পাঁচফোৰণ এচামুচ দি দিম, তেতিয়া ভাল গোন্ধ এটা ওলায়, আৰু ৰঙা জলকীয়াৰ গুড়াখিনি দি দিম, দি মই এইখিনি এতিয়া বন্ধ কৰি দিম গেছটো। আৰু এই তেলখিনি এতিয়া মই অলপ গৰম হৈ থাকোঁতেই নি পেলাই ইয়াতে মই এতিয়া ঢালি দিম। মই এটা বাতিত মই জলফাইখিনি দিছোঁ আৰু তাতে কেঁচা জলকীয়া কাটি লোৱাখিনি কুটি লোৱাখিনি ইয়াতে ঢালি দিছিলোঁ, আৰু তাতে মই এতিয়া এইখিনি ইয়াতে তেলখিনি ঢালি দিছোঁ। এই তেলখিনি ঢলাৰ পাছত মই মছলাৰ গুড়া গোটেইখিনি দিবলৈকে নালাগে, যিখিনি প্ৰয়োজন সেইখিনি মই এতিয়া ইয়াতে দি দিম। আন্দাজমতে আপোনালোকে দি দিব, বৰ বেছি হ'লেও বেয়া লাগিব খাই। আৰু এইফালে মই বেহাৰ 4 চামুচ শুকানে মই ধুই লৈ উঠি অলপ শুকাই লৈ মিক্সিত গুড়া কৰিছিলোঁ, আৰু এতিয়া মই এই বেহাৰখিনি ইয়াতে দি দিম। এইখিনি মই ভজা নাই, নভজাকৈ দিছোঁ ইয়াতে। আৰু অকণমান মই নিমখ অলপ দি দিছোঁ, মই এনেই নিমখ দিছিলোঁৱে ইয়াতে, আৰু ইয়াতে অকণমান 2 চামুচমান ভিনেগাৰ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানিব লাগিব। যদি অনুভৱ কৰে আৰু মছলা দিব লাগে বা তেল দিব লাগে, তেলখিনি আপোনালোকে গৰম কৰি পেলাই দি দিব। এয়া মোৰ এই আচাৰখিনি এতিয়া হৈ গৈছে। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব। এয়া নিশ্চয় আপোনালোকৰ ভাল লাগিব।